Hi guys, good morning. Welcome to my new vlog. এতিয়া আমি গৈ আছোঁ বৰমাহঁতৰ ঘৰত এইটো ৰাস্তাৰে আৰু এতিয়া মানে পানী দি আছে ইয়াত ধুনীয়াকৈ পানী পৰি আছে আৰু গাইছ কেতিয়াবা ভাল পানী দিয়ে আৰু কেতিয়াবা বেয়া পানী দিয়ে আজি বাৰু বহুত বেয়া পানী নহয় হ'লেও বহুত ভালো নহয় গাইছ আৰু আমাৰ কাকা শুই উঠা নাই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এই ঘুমিয়ে উঠা নাই গাইছ 8টা বাজিব এই ঘুমিয়ে উঠা নাই আৰু গাইছ এইটো হৈছে আমাৰ বৰমাহঁতৰ ঘৰ বৰমাই চাউল জাৰি আছে আৰু বৰদেউতাই নি আছে মানে ভিতৰত থৈ আছে চাউল চৰকেইটা কি ধুনীয়াকৈ আছে চাওকচোন ধুনীয়াকৈ কিবা খাই আছে একেলগে মাক আৰু পুতাক চিয়াক মিলি তো গাইছ বড়োই আমাৰ চাউল জাৰি আছে এয়া ধুনীয়াকৈ চাউল জাৰি আছে এটা চালি আছে ধুনীয়াকৈ গাইছ এখন আমাৰ শাকৰ বাগিচা আমাৰ ঘৰৰ পিছফালে এডাল অমিতাৰ গছ ধুনীয়াকৈ আছে এয়া হৈছে ধনিয়া আৰু এয়া লাই শাক আৰু এডাল ধুনীয়াকৈ কৰমৰ গছো আছে গাইছ এতিয়া অলপ বাহিৰৰ ফালে যাওঁ তো গাইছ মানে আমাৰ কলেজৰ পৰা এছাইনমেণ্ট লিখিব দিছে এয়া লিখিব লাগিব এতিয়া আৰু গাইছ আমাৰ বাটতে দেখিবলৈ পাইছে নে ইমান ধুনীয়াকৈ ফুল ফুলি আছে কি ফুল জানে যদি কমেণ্ট কৰি জনাবচোন আৰু গাইছ লতা বগাই যায় মানে হেঙাৰখন গোটাই হ'ব দুদিন পিছত এইখিনি হৈছে আৰু দুদিন পিছত আৰু হ'ব গোটাই হেঙাৰখনে হৈ যাব বহুত ধুনীয়া পাতত এনেকুৱা ফুল থাকিলে ভাল লাগে কিবা এতিয়াৰ পৰা মানে মই ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু গাইছ যিফালে আমাৰ বৰমা বহি আছে এইটো ভাত পানী খাই বহি আছে আৰু এই ভাত খাই এতিয়া কাম কৰি আছে অলপ পাকঘৰত ধুনীয়াকৈ আৰু আমাৰ মাহঁতে এতিয়া কাপোৰ দি আছে দেখুৱাই আছোঁ আপোনালোকক চুমু বাণিজ্যিক বিৰতিৰ পিছত লগ পাই আছোঁ আৰু এইটো আমাৰ বৌ ইয়াত বহি আছে ধুনীয়াকৈ আৰু মায়ে কাপোৰ ধুই আছে বৌয়ে চাই আছে অ' কাপোৰ ধোৱা নাই বা আৰু এতিয়া ধুনীয়াকৈ গাটো ধুই লওঁ অলপ পিছত জিমতো যাব লাগিব ভাতকেইটা খাই লওঁ গাইছ ধুনীয়াকৈ গা পা ধুই আহিলোঁ আৰু এতিয়া মানে কলেজৰ পৰা এছাইনমেণ্ট লিখিব আহিছিল পলিটিকেল চায়েন্সৰ সেইবাবে এতিয়া এছাইনমেণ্ট লিখি আছোঁ আকৌ অলপ পিছত জিমত যাব পৰা হ'ব গাইছ এতিয়া ধুনীয়াকৈ ভাতটো খাই দিলোঁ আৰু এইফালে দুটাই নৰা কাটি আনিছে গৰুক দিব আৰু এই তাতে আমাৰ গৰুকেইটা বান্ধি থোৱা হৈছে ইয়াত গাইছ আমি ফাইনেলি এতিয়া জিমত যাবলৈ ওলাই আহিলোঁ আৰু এইটো আমাৰ ভাগিন আৰু এই বিকাশ এনেকৈ যাই আছোঁ এতিয়া আমি তিনিওটা ভাগিন বাৰু নাযায় আমি তেতিয়াহে যাম ধৰি থকা আহিছে আমাক বঢ়িয়া ছানছেট ৰৈ আছে আৰু এতিয়া ধান কাটি আছে মানুহবিলাকে আৰু আমি ফাইনেলি জিম আহি পাই গ'লোঁ আৰু জিম আহিয়ে এক্সাৰচাইজ কৰিব আৰম্ভ কৰিলে ইয়াতে আৰু ময়ো আজি ইহঁতৰ লগত এক্সাৰচাইজ কৰিম আৰু ই মাৰি আছে চেষ্ট মই ভাবিছিলোঁ লেগ মাৰিম আজি কিন্তু চেষ্ট মাৰোঁ যিহেতু লগৰকেইটাই চেষ্ট মাৰি আছে নাইচ বিকাশ ধুনীয়া ধুনীয়া আমি আকৌ গাইছ জুবিনদাৰ গীত বজাইহে জিম কৰোঁ আৰু আমাৰ এক্সাৰচাইজ কৰা শেষ হ'ল এতিয়া টাইচেপ মাৰি আছে ইয়াতে আৰু টাইচেপ মাৰি ঘৰত যাম এতিয়া আৰু মই এক্সাৰচাইজ কৰি থাকোঁতে ভিডিঅ' কৰিব নহ'লে গাইছ মানে এক্সাৰচাইজ কৰি থাকোঁতে পাহৰিলে ভিডিঅ' কৰিব মানুহ নোহোৱা হ'ল গাইছ এতিয়া আমি ঘৰ পাম ইমান কুঁৱলী দিছে আপোনালোকে ক'ৰবাত যাব যদি প্লেনিং বনাই আছে টুপি চুপি পিন্ধি যাব নহ'লে বহুত কুঁৱলী এইবোৰ দেখিবলৈ পাইছে না বা একো দেখা নাপায় গাইছ বহুত কুঁৱলী এতিয়া আৰু ঘৰ পামেই আমি তাৰপিছত মন্দিৰত আহিব লাগিব ঘৰত যাই কাপোৰটো চেঞ্জ কৰোঁ লগ পাই আছোঁ আপোনালোকক মন্দিৰত গাইছ এতিয়া আমি মন্দিৰত আহি পাইছোঁ এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাই যাম আপোনালোকক মন্দিৰৰ পৰিৱেশটো দেখুৱাইছোঁ মানে চাহ খাব আহিছোঁ আৰু গাইছ আজি বহুত মানুহ অহা নাই এতিয়া চাহ দি আছে চাহটো খাই ঘৰত যাম আজি ভিডিঅ'টো প্ৰায় এইখিনিয়ে আছিল লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ বাই বাই